হ'ব দে খালি খালি গিলাচ কেইটাকে লৈ আছা ৰখি আছা চাহ এটা তাকে ৰখি থাক ঐ हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल आरबी ब्लॉग्स आसाम আজি এনেকা ভিডিঅ' বনাম না কসমছে আপোনালোকে ভিডিঅ'টো চাই তামাম পাব কাৰণ মই আহিছো এতিয়া ঘৰত এতিয়া গাঁৱৰ পৰিৱেশ দেখুৱাম লগতে খেতি বাতি কেনেকুৱা পথাৰত গৈ এতিয়া হাল বাম কঠীয়া ৰুম তাৰপিছত কঠীয়া উঠাম বলক এতিয়া হলে যাওঁ চেণ্ডেল খুলি মন্দিৰলৈ নহয় পথাৰলৈ বলক আপোনালোকক আজি কোনো মই ৰাস্তা নেদেখাওঁ গাড়ী নেদেখাওঁ আপোনালোকক আজি দেখুৱাম মই প্ৰাকৃতিক সৌন্দৰ্য মোৰ লগত আছে এতিয়া বৰ্তমান খিৰেজ আৰু লগত আছে আমাৰ টিকলা এটা টিকলা এইটো কুচো এইটো আমাৰ টিকলা এটা আছে লগত আৰু এটা আহি আছে টিকলা পিছফালৰ পৰা আহি আছে টিকলাটো এইটো এটা আহি আছে ৰ চেণ্ডেলটো খুলি থৈ যাওঁ ইয়াতে চেণ্ডেলটো খুলি থৈ যাওঁ আৰু মই এইখনে হ'ল বোকাময় পথাৰখন বলক বোকাময় পথাৰৰ সেউজ পথাৰখনত আহক বিধানটো বা মালটো যে যেতিয়া পেলোৱা হয় পেলোৱাৰ মানে কিমান দিনৰ পিছত কঠীয়াটো উঠাব পাৰি আৰু উঠাই মানে কিবা কৰিব পাৰি তেতিয়া মানে হৈ যায় আৰু ন তেতিয়া ৰুব পৰা অৱস্থা যায় এইখনে হ'ল আমাৰ বাৰিষাৰ বোকাময় পথাৰৰ বিনা পাংখা হেলিকপ্টাৰ এখন যিটো খুৱাই যায় এটা ঠাইৰ পৰা আন ঠাইলৈ নিবৰ বাবে সুবিধা হয় উৰিম বাপৰে সেইটো আৰু বৰ্ডাৰ লাইন বনাই আছে যিহেতু ইটো ডবাৰ পৰা সিটো ডবালৈ পানী যাব নোৱাৰা কৰি দিছে যাতে মানে পানী থাকে আৰু এইখন হ'ল মেইন খেতি পথাৰৰ BMW খন এতিয়া এই খেতি পথাৰত নামিব আৰু চাই থাকো ট্ৰেক্টৰ নেকি BMW নহয় নেকি ট্ৰেক্টৰ হয় ন ধেত BMW নিচিনা লাগিছিল এইখন পথাৰত আহিছোঁ যেতিয়া বিনা ব্ৰেক বিনা স্কুলেটৰৰ গাড়ীখনো চলাই লওঁ অলপ তো এইখন টুকু চাইডে চাওক এইফালে আমাৰ গাঁৱৰ পেহী খুৰী মাহী চবে ওলাই আহিছে পথাৰত ধান লগাবৰ কাৰণে তো বলক ওচৰৰ পৰা চাওঁগৈ থানলে পইচা কিনি কি কৰিবি চোলা কিনিবি এইটো যে নিশ্চয় কিবাই কৰিব জিঅ' ৰিচাৰ্জ চব জিঅ' ৰিচাৰ্জ ভৰাব আহিছে পুতু আৰু কি কৰিব পুতু পুতু ক'ত হ'ব দে খালি খালি গিলাচ কেইটাকে লৈ আছা ৰখি আছা চাহ এটা তাকে ৰখি থাক ঐ You have a new তো গাইছ আপোনালোকক মই মনে মনে কৈছোঁ হা মহিলা শক্তি বৰ বেলেগ শক্তি সিহঁতে একদম গোটেই জোকমুখাত লগ লাগি বিঘা বিঘা মাটি লগাই পেলাইছে গোটেই তো মহিলা শক্তি বেলেগ শক্তি আৰু তো মনে মনে কৈ আছোঁ আপোনালোকক যাতে মানে সিহঁতে শুনি নাপায় চবে খাই ল'লে এতিয়া মই দি দিওঁ আৰু পথাৰৰ মেইন বস্তু সেইটোৱে পিয়ৰ আৰু কিবা শক্তিটো আৰু এইটোৱে
বাৰিষা পথাৰত আহি মালটো নাখালে আৰু পথাৰত অহা যেনে নালাগে। এইটোৱে মেইন বাৰিষা পথাৰৰ। নালাগে দে বেটো ধান লগাৰ কিবা কোৱালিফিকেশ্যন লাগিব নেকি? নালাগে দে। কোৱালিফিকেশ্যন নালাগে? নালাগে। তেতিয়াহ'লে কি মেইন ইয়াৰ কোৱালিফিকেশ্যন? ৰ'দটো সহ্য কৰিব পৰাতে ইয়াৰ মেইন কোৱালিফিকেশ্যন আৰু ন? দে তেতিয়া মই অলপ ধান লগাই চাম বাৰু। ঠিক আছে। আমাৰ ৰোৱানী নতুন ৰোৱানী দে 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 জলদি কৰ। পথাৰৰ মাজে মাজে আয়ো সৰু সৰু আলি, আয়ো সৰু সৰু আলি। তো গাইজ আজি ভিডিঅ'টো হাতত চেণ্ডেল লৈ ইমানতে শেষ। লগ পাম নেক্সট ব্লগত। তো এনেধৰণৰ ৰিলেটেড ভিডিঅ' পাই থাকিব কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'বোৰ চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। পলা 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 পুৰা দৌৰ বৰষুণ আহিছে, দৌৰাই ভাল আৰু ইয়াৰ পৰা ইয়াত ৰখি লাভ নাই আৰু পুৰা বৰষুণ আহি গৈছে।